Hello everyone, welcome back to the channel. নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো মই ৰিতিশা মই শিৱাংগী আৰু দেৱাংগী মানে তাই আজি বাৰ্থডে ন তো সেইকাৰণে বিজি হৈ আছে আৰু আমাৰ 1k ফ্ৰেন্ডছ আহিছে yes আৰু আমাৰ 1k সাবস্ক্ৰাইবাৰ্স কমপ্লিট হ'ল তো সেইকাৰণে ভাবিছো আজি আমি সেলিব্ৰেট কৰো এটো ভিডিঅ' বহুত কেইদিনমান দেৰিকে পাব আপোনালোকে but thank you so much আপোনালোকে আমাক ইমান সাপোৰ্ট কৰি আহাৰ কাৰণে যাৰ কাৰণে আমাৰ 1k সোনকালে কমপ্লিট হৈছে বুলি ক'ব পাৰি আৰু ফাৰ্ষ্টতে আমি যেতিয়া মানে ষ্টাৰ্ট কৰিছিলো এই চেনেলটো তেতিয়া আমি কিছুমান হেক্স দিছিলো ন দেন DIY আইডিয়াছ তেনেকা ধৰণৰ 5 minutes ক্ৰাফটৰ আমি ৱৰ্ক কৰে নকৰে সিহঁতৰ যোনবোৰ হেক্স দিয়ে সেইবোৰ আমি এক্সপেৰিমেণ্ট কৰি চাওঁ বা তেনেকৈ আমি ষ্টাৰ্ট কৰিছিলোঁ ৰেণ্ডমলি এদিন শিৱাংগীয়ে মোক ফোন কৰি ক'লে লকডাউনত যে এনেকৈ ভাবিছোঁ ইউটিউব চেনেল এটা খোলোঁ একচুৱেলি মন আছিলে দেৱাংগীয়ে পুছ কৰিলে শিৱাংগী মোক পুছ আৰু কৰিলে মইতো একদম কেমেৰা চাই আছিলোঁ তো মই কেতিয়াও ভাবাও নাছিলোঁ এনেকৈ ইউটিউব চেনেল খুলিম বুলি বা এনেকৈ মই কথা ক'ব যে পাৰিম কেমেৰা আগত কেতিয়াও ভাবা নাছিলোঁ আচলতে আমি বহুত কেমেৰা কনচিয়াছ আছিলোঁ শিৱাংগী হওক বা মই আৰু দেৱাংগী আমাক সিমানখিনি মটিভেশ্যন বুলি ক'ব পাৰে আমাতকৈ সৰু হয় তথাপিও তাই সদায় এইবোৰ মটিভেট কৰিছে আমাক এক্টিভ থাকে তাই আমাক পুছ কৰিলে টু চৰ্ট অফ কাম ফৰৱাৰ্ড আৰু এই চেনেলটো ষ্টাৰ্ট কৰা তেনেকৈ আমি ষ্টাৰ্ট কৰিলোঁ তাৰপিছত ষ্টাৰ্ট কৰি পেলাই ফ্ৰেণ্ডছসকলে আমাক বহুত ছাপোৰ্ট কৰিছে প্ৰথমতে ফ্ৰেণ্ডছে আমাৰ ভিডিঅ'বোৰ বহুত শ্বেয়াৰো কৰে লগৰখিনিয়ে শ্বেয়াৰ কৰে আৰু তাৰপিছত লাহে লাহে যেতিয়া চবেই ক'লে যে তহঁতে ব্লগ কিয় নবনাও আমি যিহেতু তেনেকুৱা ভিডিঅ' বনাই আছিলোঁ কিছুমান এনেকৈ DIY তেতিয়া লকডাউনৰ টাইমো আছিলে চ' আমি মানে ব্লগছৰ কথা পুতুকৈ ভবা নাছিলোঁ কাৰণ অলপ দেখাবলগীয়া থাকে জেগা চেগা আৰু ঘৰততো তেনেকৈ ইমান দেখাবলগীয়া নাথাকে ক'তো যিটো ওলাইও যাব নোৱাৰিছিলোঁ লকডাউনৰ কাৰণে তো সেইকাৰণে ব্লগিং কৰা নাছিলোঁ ফাৰ্ষ্টত তো লাহে লাহে আমি ব্লগ বনোৱা ষ্টাৰ্ট কৰিলোঁ তো ফাৰ্ষ্টতে একদমেই নাজানিছিলোঁ ব্লগ বনাব এতিয়াও শিকি আছোঁ কিন্তু তেতিয়া একদম ফাৰ্ষ্টত একদম নাজানিছিলোঁ বা লাহে লাহে আমাৰ ফাৰ্ষ্ট যোনটো ব্লগ আছিলে সেইটো আমি প্ৰাইভেট কৰি দিছোঁ কাৰণ সেইটো বহুত বেছি বেয়া মানে কাৰণ নাজানে ব্লগ বনাব কিন্তু সেইটো বনোৱাৰ কাৰণে তাৰ ছেকেণ্ডটোৰ পৰা অলপ মানে দেখি পেলাই লাগে যে আৰু অলপ ইমপ্ৰুভ কৰিব পাৰিম আৰু এতিয়াও শিকি আছোঁ প্ৰত্যেকটো ব্লগ বনোৱাৰ পিছত ভাবোঁ যে নেক্সট আমি আৰু অলপ ইমপ্ৰুভ কৰিম কেনেকৈ এইটো চেনেলটো ভাল কৰিব পাৰোঁ চ' যিহেতু দেৱাংগী অলপ আগত নাছিলে আমাৰ ওচৰত তাইৰ ফ্ৰেণ্ডছ আছিলে আজি তাইৰ বাৰ্থডে হয় আৰু সেইকাৰণে এতিয়া তাইক আমি স্পেচিয়েলি সুধিম কেনেকুৱা ফিল হৈছে অভিয়াছলি আমাৰ তিনিজনী বহুত ভাল লাগিছে বাট তাই কি ক'ব বিচাৰিছে বহুত বেছি ভাল লাগিছে থেংক ইউ ছ' মাছ ফৰ দ্য ইমেন্স লাভ এণ্ড ছাপোৰ্ট এণ্ড থেংক ইউ ছ' মাছ 1k ছাবস্ক্ৰাইবাৰ্ছৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু এনেকৈ আপোনালোকে আমাক সদায় ছাপোৰ্ট কৰি যাব আৰু মৰম দি যাব আৰু 1k ছাবস্ক্ৰাইবাৰ্ছ হোৱাৰ কাৰণে সেইকাৰণে আমি সৰুকৈ কেক এটা কাটিম আজি তো আমি তিনিজনী কাটিম এতিয়া for you ফাৰ্ষ্ট আপোনালোকৰ কাৰণে